গাইজ ৱেলকাম টু বেক মাই চেনেল। তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মই দেখাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ যিমানখিনি ফুলৰ বাগান আছে সেইখিনি ফুলৰ বাগান মই আজি দেখাম। আৰু এয়া চাওক, মই ফুলৰ লগতে আছোঁ। তো আমি আৰম্ভ কৰোঁ আহক। তো দেখুৱাৰ আগতে দেখাম আমাৰ কুটুলু ঘৰে চাই দি কুটুলু আমাৰ কুটুলু তাৰপাছত আমি ফুল চাওঁ বোলো। তো এয়া ফুল চাওক, মই নাম চাম নাজানো বাৰু এইবিলাক ফুলৰ দেই, কিন্তু এয়া চাওক ফুল কি ধুনীয়াকৈ ফুলি আছে। আৰু এইটো মৰহি গৈছে, এইটো এটা ফুলেই হয়। এইবিলাক এইটো ফুলে এইটো মামীয়ে সজাই থৈছে। এইটো ফুল এয়া ধুনীয়াকৈ কিবা এটা পোক আছিলে উৰি গ'লে। ইয়াৰ নাম হেৰি জানো, আৰু ইয়াৰ নাম হৈছে গোলাপ ফুল। এইটো ধুনীয়াকৈ ফুলি আছে, কেইটামান মৰহি গৈছে, ফুলিবলৈ আছে। হেই ৰ আচ্ছা, ইয়াত তুলসী এডালো ধুনীয়াকৈ শুৱনি হৈ তুলিছে। বাৰীখন ধুনীয়া হৈ পৰিছে একেবাৰে। চাওক এটা ফুল ইয়াত চাওক, ওপৰতো আছে। এই ওপৰতো একেটাকে ওলমাই থৈ দিছে মামীয়ে, এয়া ধুনীয়াকৈ ওলমাই থৈ দিছে। দেখিবলৈ কেনেকুৱা ধুনীয়া লাগিছে। এইটো গেটতে এইটো আছে, সেইটো ৰজা হয়। এই এইটো ৰজা হয়। এই এটা আছে আৰু এইকেইটা এইটো ফুল বগা হয়, এইটো বেলেগ ৰঙত ফুলিছে। এইটো বেলেগ ৰঙৰ গুলপীয়া ৰঙত ফুলিছে। এইটো এটা বেলেগ এইটো বগা, এইবিলাক বগা ফুলিছে। চাওক এইটো হৈছে কি জানেনে? এইটো ভেন্দি বাগান হয়। এইটো কাতৰ হয়। এইযোৰ ক'লা জলকীয়া লাগি আছে। চাওক ক'লা জলকীয়া লাগি আছে। আৰু এইটো ফুলি আছে। এইটো মানে আমাৰ ফাৰ্মতে আছিলে, ফাৰ্মৰ পৰা লৈ আনিছিলোঁ। মানে ইয়াত হৈছে মানে ফাৰ্মখন এতিয়া গুটি নোহোৱা হৈ গ'ল, তাৰ কাৰণে আনিব। এইটো গেন্ধাৰী ফুলটো ফুলা নাই বৰ্তমান, ফুল আশী কাটি লগাই দিয়া হৈছে। তেওঁ জীয়াই আছে। এইটো ক'লা জলকীয়া চাওক লাগি আছে। আৰু এইফালে আছে, এইটো আছে হেৰি ভোট জলকীয়া, ভাল হৈছে দেই ভোট জলকীয়া। আমাৰ ঘৰটো ভেন্দি আছে দিয়ক, হোৱা নহয়। চাওক আমাৰ ঘৰৰ ফুল ইমানেই আছিলে। আৰু এইটো আৰু ৰজাটো আছে আছে আৰু এটা দেখাইছোঁ। এইটো আৰু এটা দেখাইছোঁ। ধুনীয়াকৈ চাওক, ধুনীয়াকৈ চাওক এতিয়া আমাৰ ঘৰৰ অৱস্থাটো এইটোৱে। আৰু ইমান ভাল নহয় ঘৰটো, চাই যাওক। মই আগুৱাই গৈ আছোঁ। এয়া আমাৰ ঘৰৰ অৱস্থাটো। আৰু আমাৰ পদূলিটো এটা ফুল আছে, দেখুৱাই দিব গৈ আছোঁ ৰ। সেয়া চাওক, এইটো ফুল পুৰা জনপ্ৰিয় হৈ আছে। য'ত গ'লেও এইটো ফুল দেখাই পোৱা যায়। মানে ধুনীয়া লাগে। চাওক ধুনীয়া লাগে। গাইজ ইমানে আছিলে মোৰ খাবলগীয়া ফুলবোৰ। তো মই সেইখিনি দেখালোঁ। আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰোঁ।